गसाइगावनि श्रीरामपुराव 512थि महावीर सिलाराय सान फालिदों। दिनै 512थि महावीर सिलाराय सान रायजोनि गुबुन गुबुन ओनसोलजों लोगोसे गसाइगाव महकुमानि सिङाव थानाय श्रीरामपुरावबो सोनाब कक्राझार जिल्ला आख्रासुनि बानजायनायाव 512थि महावीर सिलाराय सानखौ गाजा गोमजायै फालिनाय जायो। हाबाफारि बायदि फुंबिलियाव आफादनि फिरफिला बिरहोनाय महावीर सिलारायनि सावगारियाव बिबार बावनाय बायदि हाबाफारिया जानानै थाङो। आज आमार विश्व महावीर सिलाराय 515तम जन्म जयंती आज विशेषकर आमार पश्चिम कोकराझार जिला आख्रासुर उद्योगत आज श्रीरामपुर आयोजन करिছে। ইয়াতে কবলে গলে যে আজি আমার বিশ্ব মহাবীর সিলারায় উজ্জয়িনীর পৰা নামনি প্রত্যেকখন জিলাতে কিন্তু সৰু সুৰাকৈ আয়োজন কৰি আছে। বিশেষ করে আখ্ৰাসুৰ সমান্তৰালভাৱে বিজেপি চৰকাৰখনে এইবাৰ আমি দেখিবলৈ পাইছো যে সাংগঠনিক যিসমূহ জিলা আছে এই জিলাত কিন্তু বিজেপি চৰকাৰখনে আয়োজন কৰি আছে। এই ক্ষেত্ৰত আমি আখ্ৰাসুৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছো। কিন্তু এইখনতে আমি এটা বস্তু বিজেপি চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান কৰিছো যে অনলি খালি অসমতে নহয়, অনলি অসমতে নহয়, কাৰণ এজন বিশ্ব মহাবীর সিলারায় আজি বিশ্বৰ ৩জন বীর আছিল, তাৰ ভিতৰতে এজন কোচৰাজৰ জনগোষ্ঠীৰ বীর হয়। এই কাৰণে আমি বিশ্ব দৰবাৰত প্ৰতিষ্ঠিত কৰিবলৈ আমি অসম চৰকাৰ তথা বিজেপি চৰকাৰ দাবী জনাইছো। আৰু সমান্তৰালভাৱে আমি যে শ্ৰীৰামপুৰত আয়োজন কৰিছে এই ক্ষেত্ৰত মই অতিথি হিচাপে আহি যিটো মানে এটা যিটো ৰাইজৰ সহায়ৰ এই ক্ষেত্ৰত আমি এটা ধন্যবাদ জ্ঞাপন কৰিছো। আৰু বিশেষ করে আজি পবিত্র দিনের পৰা যে আমি কব বিচাৰিছো যে আমার যে বীরত্ব আজি যে আমার বিশ্ব মহাবীর সিলারায় যে মহান আদর্শ যে আমার চরিত্র যে ধরনের মানে যে ধরনের বিভিন্ন যুদ্ধের ক্ষেত্ৰত হোক বিভিন্ন যেটা মানে এটা মিলাপ্ৰীতিৰ মাজত হোক ঐক্যবদ্ধ হোক যেটো মানে এটা গুণৰ গৰিমা কবলৈ গলে গুণৰ গৰিমাই কোচ ৰাজবংশীয় জনগোষ্ঠীৰ মাজত এটা বিস্তাৰিত হোক আৰু এই বিস্তারিত যাতে বিশ্ব দরবার যাতে পরিচিত হয়। সমান্তরালভাবে কোচ রাজবংশী জনগোষ্ঠীক এটা বীরের বংশধরক যে ধরনের আজি তারিখত বিজেপি চৰকাৰ হওক কংগ্ৰেছ চৰকাৰ যে ধরনের প্রতারণা করে আছে এটার বিষয়ত এটা বিশেষকৈ আমার যিসমূহ দাবী আজি জনজাতিকরণ পৃথক ক্ষমতা বোর্ড রাজ্য আর সমান্তরালভাবে যে আমার জীবন সিংহ বা ডিএল কোচৰ কেএল শান্তি চুক্তি নামত যে ধরনের হেতালি খেলা আরম্ভ হয়েছে এটি কেতিয়াও গ্রহণযোগ্য নহয়। সেইকাৰণে আজিৰ এই পবিত্ৰ দিনত আমি প্ৰতিশ্ৰুতি লৈছো অহা দিনত আমাৰ যি সমস্যাসমূহ যদি আমাৰ ফুলফিল কৰা নহয় আমাৰ যি বীৰৰ যি তেজ কেতিয়াও কিন্তু বহি নাথাকে। নিশ্চয় যি কাৰণে খালি অসম বন্ধই নহয় আজিৰ তাৰিখত যদি আমাৰ কোচৰাজৰ জনগোষ্ঠীৰ সমস্যা সমাধান নকৰে বিগত যিহেতু যোৱা সেই 5 ফেব্ৰুৱাৰী যেটা অসম চৰকাৰৰ লগত যি এটা আলোচনা হৈছিল আমি এই আলোচনাতে পজিটিভ ভাবি লৈছো। আৰু এই ক্ষেত্ৰত যদি আমি পজিটিভ রেজাল্ট নাপাওঁ নিশ্চয় কিন্তু আমাৰ যে আন্দোলনৰ ধাৰা সামগ্ৰিকভাৱে আমি যোগদান আন্দোলন কৰি যাম।